নমস্কাৰ সকলোকে দীপ সোণালৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই হয়তো আপোনালোকে কণ ভাইটি ভণ্টিসকলক দেখি গমেই পাইছে কি দেখুৱাবলৈ গৈ আছোঁ। তো ছাত্ৰ ছাত্ৰীসকলৰ যিহেতুকে গৰম বন্ধ চলি আছে, ইয়াতে খুব ধুনীয়াকৈ মোৰ এজন বন্ধুৱে টিউশ্যন ক্লাছ দিয়াই আছে। আপোনালোকক মই দেখুৱাম কেনেদৰে ক্লাছবোৰ ষ্টাৰ্ট কৰিছে, কিমানজন ছাত্ৰ ছাত্ৰী আছে। খুব ভাল পাব আপোনালোকে, চাই থাকক। Hello, good afternoon, everyone. Good afternoon, sir. Thank you. How are you, sir? I'm quite fine. Have you had your lunch, sir? Yes, I have had my lunch. And are you all fine? Yes, sir. Okay, welcome to the class, and thank you very much for coming to the class. And today we are going to write an SMS. এটা SMS পঢ়িম হয়নে নহয় মোবাইলৰ? পঢ়িব দিছিলোঁ নে? আৰু এক্সক্লেমেটৰী সেন্টেন্স পঢ়িব দিছিলোঁ নে নাই? সেইখিনি আমি একেলগে পঢ়িম। হ'ব? Okay, please open your books and find the page number. SMS টো চাই SMS টো কালি বুজাইছিলো না মই। এই SMS টো আমি লগৰক দিম। কাইলৈ যেহেতু দেওবাৰে কি কৰিবা তুমি সেইটো বিষয়ে লগৰক ক'ব লাগে। ঠিক আছে? কালি পঢ়াইছিলো না, মনত আছে সবৰে? Okay, go. মোৰ প্লিজ ফলো মাই ভইচ, okay? মোৰ ভইচটো ফলো কৰিবা। কি লিখা আছে চোৱা। Hi. Hi. How are you? How are you? Tomorrow is Sunday. Tomorrow is Sunday. And my plans for tomorrow And my plans for tomorrow are I will get up I will get up early in the morning. early in the morning. I will be going I will be going with you with you for tuition. for tuition. Then we will play games Then we will play games on your computer. on your computer. We will have lunch We will have lunch at our home. at our home. In the evening, In the evening, we will go to the park we will go to the park and play there. and play there. Is it okay with you? Is it okay with you? বুজি পাইছা কি লিখা আছে? Yes. Tomorrow is Sunday and my plans for tomorrow are I will get up early in the morning. I will going with you for tuitions. Then we will play games and in your computer. I will have a lunch at our home. In the evening, we will go to the park and play there. It's okay with you? Thank you. Very good. এনেদৰে গৰমৰ বন্ধত খুব সুন্দৰকৈ মোৰ এজন বন্ধুৱে টিউশ্যন ক্লাছ ষ্টাৰ্ট কৰিছে। আপোনালোকে দেখিবলৈ পালে খুব ধুনীয়াকৈ ক্লাছটো ষ্টাৰ্ট কৰি আছে। যাতে যিবিলাক কিতাপত আছে বিষয়বস্তু সেইবোৰ ইয়াতে টিভিত দেখুওৱা হয়, ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়াকৈ চাই মেলি শিকিব পাৰে কি হয়। মই বন্ধুজনৰ চিনাকিটো দি দিব বিচাৰিছোঁ আপোনালোকৰ আগত। আপোনাৰ নামটো কওক। মোৰ নাম শ্ৰী কন্দীপ বৰপথাৰৰে এজন যুৱক। মই যোৱা প্ৰায় ফৰ লাষ্ট 6 or 7 years I have been going through this path. নাজানো কিমানখিনি ছাকচেছ হওঁ। গাঁৱৰ ল'ৰা ছোৱালীক ইংৰাজীৰ প্ৰতি থকা যিটো ভয় সেইটো যাতে এলিমিনেট কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰি থকা হৈছে। যথেষ্টখিনি ছেক্ৰিফাইচো কৰা হৈছে। ল'ৰা ছোৱালী মাক দেউতাকৰ চবৰে মৰম আশীৰ্বাদবোৰ পোৱা হৈছে। চাওঁ কিমান দূৰলৈকে যাব পাৰোঁ, ভগৱানে কিমান দিন শক্তি দিয়ে। মই খুব চিম্পলকৈ টিউশ্যন ষ্টাৰ্ট কৰিছোঁ। টিউশ্যনটো জেনেৰেলি মোৰ ক্লাছ 4-5ৰ পৰা ষ্টাৰ্ট কৰি ক্লাছ 10লৈকে থাকে। ইভেন কেতিয়াবা হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টছো আহে পঢ়িবলৈ। তো মোৰ সাধ্য অনুযায়ী যিমানখিনি মোৰ আৰু মই তেনেহ'লে ধুনীয়াকৈ তেওঁলোকক পঢ়াবলৈ চেষ্টা কৰোঁ। ষ্টুডেণ্টবিলাকৰ ৰিজাল্ট কিন্তু মই ভাল পাইছোঁ। যথেষ্টখিনি তেওঁলোকে পজিটিভ ৰিজাল্ট দেখুৱাইছে। হয়, ইয়াতে মই আৰু এটা কুৱেশ্যন সুধোঁ আপোনাক। তো এইবাৰ যিহেতুকে মেট্ৰিক দিছিলে তাৰো আপোনাৰ ষ্টুডেণ্ট আছিলে নে টিউশ্যনৰ ষ্টুডেণ্ট? ষ্টুডেণ্টটো আছিলে। ষ্টুডেণ্ট প্ৰায় 12-14জনমান আছিলে। তাৰে ভিতৰত 6জন নে 7জনে কিবা লেটাৰ মাৰ্কছ পাইছে ইংৰাজীত। আৰু ভাল কথা যে 3 নে 4জনে more than 90 পাইছে ইংলিছত। খুব ভাল লাগিলে কথাটো শুনি। কাৰণ কেলৈ হয় হয়, ইয়াতে বন্ধুজনে আপোনালোকক পৰিচয়টো দিলে আৰু খুব ভাল লাগিলে। কাৰণ কেলৈ
আমাৰ প্ৰায় গাঁৱৰ এটা এৰিয়া হয়নে নহয়? উম, গাঁৱৰ এটা এৰিয়াত যিহেতুকে ছাত্ৰ ছাত্ৰীসকলে প্ৰায়বিলাকে হয়তো চাগে আছামিজ মিডিয়াম হয়নে? তোমালোকে আছামিজ মিডিয়াম হয়নে? হয়নে? তো আছামিজ মিডিয়ামৰ পৰা এটা ইংলিছ লেটাৰ লৈ পাছ কৰাটো খুব আমাৰ কাৰণে গৌৰৱ হয়নে নহয়? তোমালোকৰ বাইদেউ কেইজনমানে আৰু দাদা কেইজনমানে ইয়াতে টিউচন কৰিছিলে ছাৰৰ ওচৰত হয়নে? তাহাঁতে মিটিং দিছিলে আৰু মিটিঙত কি পাইছে? ইংলিছত লেটাৰ পাইছে হয়নে? তোমালোকে খুব সুন্দৰকে পঢ়িব লাগিব, ক্লাছবিলাক কণ্টিনিউ কৰিব লাগিব হয়নে নহয়? আৰু তোমালোকেও ৰিজাল্টবোৰ খুব ভাল কৰিব লাগিব। My name is Tsk201. তলৈকে সোণোৱাল কোন ক্লাছত পঢ়া? Class 5. ক্লাছ 5। আচ্ছা পঢ়া। তোমাৰ নামটো কোৱা? My name is Tsk201. বিক্ৰম সোণোৱাল। আৰু তোমাৰ নাম? My name is Sri. সৌৰভ সোণোৱাল। তোমাৰ নাম? ৰঞ্জিত ৰণবীৰ সোণোৱাল। তোমাৰ নাম কোৱা? My name is Sri. ৰিচান সোণোৱাল। আৰু তোমাৰ নাম? শ্ৰীমতী সংগীতা সোণোৱাল হয়নে? ক্লাছ Class 5. 5। তো ইমানতেই ছাত্ৰ ছাত্ৰীসকলৰ পৰিচয়টো ল'লো। খুব ভাল লাগিলে ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা বতৰা পাতি খুব সুন্দৰভাৱে কৈছে। যিহেতুকে গাঁৱৰ ল'ৰা অকণমান ইংলিছটোত অসুবিধা হয় যথেষ্টখিনি। সেই গতিকে চেষ্টা কৰিছে ছাত্ৰ ছাত্ৰীসকলে ক'বলৈ খুব সুন্দৰভাৱে শিকিবলৈ চেষ্টা কৰিছে। এনেদৰে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কণ কণ মত বিনিময় কৰিলোঁ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে। খুব ভাল লাগিলে। আটাই ভাল লাগিলে নে ক্লাছটো কৰি? য়েছ। কাইলৈ তোমালোকৰ ছানডে হয়নে? ক্লাছ আছে নে নাই? টিউচন ক্লাছ নাই। আটাই কিন্তু আজি যিখিনি ক্লাছত বুজালে সেইখিনি কিন্তু কি কৰিবা? পঢ়িব লাগিব আকৌ কাইলৈ হয়নে? কাইলৈ ছানডে বুলি আটাই বদমাচি কাম কিন্তু নকৰিবা হয়নে নহয়? যিখিনি ছাৰে হোমৱৰ্ক দিব সেইখিনি পঢ়িবা আৰু ক্লাছবিলাক মিছ নকৰিবা হয়নে? যেতিয়া মিছ কৰিবা তেতিয়া কিন্তু শিকিব নোৱাৰিবা। আৰু শিকিব নোৱাৰিলে এক্সামত কি পাবা? 0। আৰু যেতিয়া 0 পাবা তেতিয়া কি ক'ব ঘৰত মা দেউতাই? গালি দিব আৰু পিটন দিব হয়নে নহয়? সেইকাৰণে ছাৰে যিখিনি শিকাইছে বুজাইছে খুব ধুনীয়াকে শিকিবলৈ ট্ৰাই কৰিবা হয়নে? আজিলৈ বাই বাই। বাই বাই। ভিডিঅ'টো চোৱাৰ বাবে অশেষ অশেষ ধন্যবাদ থাকিল আৰু কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব।